দুদিন আগত 40 টকা দি বজাৰৰ পৰা কিনি অনা পানীলাওটোৱে পাকঘৰত সোমোৱাৰ লগ খঙত অগ্নিশৰ্মা ক'লে যদি নাখাওৱে গেলাবলৈ আনিছিল কথা শুনি মোৰো ইগো হাৰ্ট হৈ গ'ল লগালগ পানীত লাও একেবাৰে টুকুৰা টুকুৰ কৰি গৰম তেলত বহাই দিলো বাপেকে আৰু এইপিনে আমাৰ মালতীজনীও চুলি ধুই লৈছে নাজানো কাক ক'ত কি কাটিব আৰু তাৰপিছত আমাৰ বাইদেৱে যোৱাকালি বজাৰলৈ গৈছিল ফল আনিম বুলি আৰু একেবাৰে সস্তীয়া ফল এবিধ আনিছে একেবাৰে সস্তাতে পোৱা গৈছে 100 টকাত এটা আৰু ফলবিধ দেখি মোৰ কিছুমান মানুহৰ কাৰণে মন পৰি গ'ল একেবাৰে বাহিৰত আপোনাক এনেকৈ ঢালি বাকি দিব ভিতৰি এটুপিও নপৰে তেনেকুৱা ধৰণৰ এই ফলবিধো তেনেকুৱাই বাহিৰৰ পৰা দেখিবলৈ একেবাৰে ফাৰ্ষ্ট ক্লাছ কিন্তু খালে আপুনি না মিঠা পাব না তিতা পাব না টেঙা পাব আৰু এই ফলবিধত কি ভিটামিন আছে সেই বিষয়ে নাজানো যদিও আপুনি এইটো চিয়ৰ হওক যে এই ফলবিধ খোৱাৰ পিছত আপুনি ৰিচ ভিটামিনটো নিশ্চয় পাব আৰু ফলবিধ খালে নহ'ব নহয় ফলবিধৰ 14 গোষ্ঠীৰ ডিটেইলছ উলিয়াই লৈছো ভাইয়েক এজন আছে আৰু ভনীয়েকজনী বগা আৰু ভাইয়েকজন ৰঙা আৰু বহুকেইটা সূত্ৰ প্ৰয়োগ কৰি পৰীক্ষা নিৰীক্ষা কৰি শেষত উপনীত হলো যে ভাইয়েক ভনীয়েকৰ সোৱাদ মোৰ জীৱনটোৰ নিচিনাই ৰসহীন আৰু এই ৰসহীন জীৱনতে আকৌ বাৰুকৈ আমনি কৰে ভিটামিনৰ অভাৱে আৰু এই ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আজি মালতীয়ে খাব হেনো ড্ৰাই ফ্ৰুটছ বা দিবা অতিমাত্ৰা পাপ কৰি শেষত ঈশ্বৰৰ নাম লোৱা আৰু বছৰেকৰ 11টা মাহে জাংক ফুড খাই এক মাহ হেল্ডি হোৱাটো প্ৰায় একে কথা আৰু আপোনালোকে এই পাগলিয়ে থকা স্বভাৱটো মন কৰক আগৰ জন্মত গৰু আছিল বাবে হয়তো মাজে মাজে ইয়াৰ প্ৰভাৱ বিৰাজমান হৈ থাকে আৰু এইপিনে আমাৰ হেল্থ কনচিয়াছ বাইদেৱে হেল্থটো মেইনটেইন কৰিবৰ কাৰণে পিজ্জা এটা অৰ্ডাৰ কৰি তাৰ ভিতৰত মাকৈ গুটি কেইটা খাই কেনে পিজ্জাৰ শ্লাইচ কেইটা বাহিৰত কুকুৰক দিয়ে আৰু এই বিষয়টো অধিক গভীৰভাৱে লৈ পৰীক্ষা নিৰীক্ষা কৰি শেষত উপনীত হলো যে পিজ্জাৰ লগত তাইৰ কোনো সম্পৰ্ক নাই তাই হাতেৰেও একেবাৰে চুই চোৱা নাই সেয়া এটা বেলেগ বিষয় যে পিজ্জাৰ শ্লাইচটো কামোৰাৰ চিনটো মিলিছে তাতৰ এই বিষয়ে সবিশেষ বিতংকৈ জানিব বিচাৰিলে আপোনালোকে মোক যোগাযোগ কৰিব কাৰণ মই ইয়াতে বেছি ক'ব নোৱাৰো যিহেতু